Hello, so welcome to my Rituraj Assamese blog channel. Apnalok namaskar. Moi dia ga pa dhu ulalo kiman ghor tu boi thim olop rasta dike ulai jaw olop blog slog korim boli bhabilo Dirgheswari mondir dike jao jodi paro Dirgheswari mondir uthim Dirgheswari mondir olop blog korim apnalok dekhuam ঠিক আছে এটা দেৰিনো কি হল বলক এতিয়া মই আপোনালোকক জায়গাবোৰ দেখুৱাও আহক বলক এতিয়া যাও ৰুমৰ পৰা ওলাও মোৰ বসন্তীখানৰ চাবিটো ললো এইটো মোৰ বসন্তীখানৰ চাবিটো ৰুমৰ পৰা ওলাইছো ঠিক আছে আপোনালোকে চাই থাকক বাপ পৰ্দা সদা মৰা আছে এইখন মোৰ বসন্তী এইখন বসন্তীত মই ফুৰিব যাম বসন্তীৰ আনলক চাবি অলপ গাড়ীখন ঘূৰাই লৈ ৰ'ব ষ্টাৰ্ট দিওঁ মোৰ ঘৰৰ ওচৰত থকা পথাৰ সেউজ হৈছে এইফালে আছে অলপ এনেকুৱা ধুনীয়া ধুনীয়া জেগা দেখাওঁ Woi orang kerja, hah? Usia bisa dibuka lagi? Usia? Amagar koro-koro lora seru boleh luka guru kurce, dasar main dasar diri bisa ngambil aja. Wow, কি ধুনীয়া পথাৰ fulung sekali ini itu left side jam Dirgheswari mondir sabhale jauh kalau naga itu Dirgheswari mondir saya ko rasta tu bahol jalan kuri ভাল লাগিছে এই গাহৰি
এইখিনিতে বজাৰ হয় আমাৰ আজিকালি নহয় লকডাউনৰ কাৰণে বন্ধ হৈ গৈছে বজাৰ চজাৰ চব ফুলুং বজাৰ বুলি কয় এইখিনিত অলপ মানে ভিডিঅ' চিডিঅ' ফুটিং কৰি দিছিলোঁ মোৰ মানে গিম্বল নাই গিম্বল এটা কিনিব লাগিব ভাবি আছোঁ কিনিম বুলি যায় মই এতিয়া চেল্ফি ষ্টিকাৰে ভিডিঅ'টো কৰি আছোঁ গণেশ মন্দিৰ প্ৰভু ৱাও কি সুন্দৰ প্ৰাকৃতি ডিৰ্ঘেশ্বৰী মন্দিৰত আহি পালোঁ আৰু সৌটো দেখিছেনে ডিৰ্ঘেশ্বৰী মন্দিৰৰ গেট আহি পালোঁ এইটো হৈছে মন্দিৰ ডিৰ্ঘেশ্বৰী মন্দিৰ অলপ ফুৰি আহোঁ এটা যাব পাৰি না এনে পূজা চূজা কৰাইছে কৰাইছে ন চ' মানে লকডাউনৰ কাৰণে এইকেইটা দিন ধৰ পৰিস্থিতিটো বেয়া সেইকাৰণে দৰ্শক বেছি কম আছে তথাপিও কথা নাই দুই এটা আহি আছে দৰ্শক ভয় লাগিবই দিয়াচোন নিজৰে অলপমান ভয় বোলা বস্তুটো থাকিব লাগে কাৰণ কিয় এই বেমাৰটো বহুত বেয়া তথাপিও মাজতে বন্ধৰ মাজতে ভিডিঅ' এটা ব্লগ এটা বনাম বুলি ভাবিছোঁ এয়া ডিৰ্ঘেশ্বৰী মন্দিৰ হোৱা আছে গেটৰ তলত উফ এটা অলপ বহি লওঁ ভাগৰ লাগিল এটা ওপৰত মানুহ আছে না দুটামান আছে ন অঁ যাবতো পাৰিম চ' এইটো জিৰণি চৰা হয় আমাৰ ডিৰ্ঘেশ্বৰী মন্দিৰৰ জিৰণি চৰা সৌটো চাইডে আছে এইটো লেঙা যাব পাৰি আকৌ ইফালে বাঁকা যাব পাৰি এইটো এটা চিৰি গণেশ মন্দিৰ আছে গণেশ বাবাক অলপ দূৰৰ পৰা সেৱাটো লৈ লওঁ প্ৰভু বাপৰে অলপ মাৰিব নেকি গ'লে ভয়ো লাগে নহয় বাপাও ডিষ্টাৰ্ব নিদিওঁতে ধুনীয়াকৈ শুই আছে আৰু কিয়নো ডিষ্টাৰ্ব দিওঁ এইটো হনুমান মন্দিৰ গণেশ মন্দিৰৰ ওপৰতে আছে
চ' সেয়া এটা লৈ লওঁ আপোনালোকৰ লওক অলপমান হৈছে বেছি ল'ব নালাগে তো আহি পেলাই দীৰ্ঘেশ্বৰী মন্দিৰৰ ওপৰৰ ভাগ ওপৰত আছে কি চাওঁ হওক ভাগৰ লাগিল অলপ ইয়াতে ৰেষ্ট ল'লোঁ ঠিক আছে আগে চালোঁ বেটা এটা আহিব পাৰি ন আহিবতো পাৰি খোলা আছে বোলে সেয়া কৰিব এনে মানুহ চানুহ আহি আছেনে বোলো দৰ্শক ইয়াতে অঁ নাই এনে ভাবিলোঁ কি মানে ভিডিঅ' এটা কৰোঁ বুলি এনে দৰ্শক কম পৰিমাণ হয় আৰু 2-4 টকা আহিব ধৰিছে ঠিক আছে বেছিকৈ আহিলেও ধৰ বেয়া ধৰ নিজৰে বেয়া সেইকাৰণে নাহে এনে মই চেনেল এটা খুলিছোঁ তাতে বোলো ঠিক আছে Wow. ইয়াতে আমাৰ বলি বিধান হয় দুৰ্গা পূজাত সকলোৱে জানে হাই ফ্ৰেণ্ড দীৰ্ঘেশ্বৰী মন্দিৰৰ ওপৰত আহি পালোঁ ওপৰত এইটো আপোনাৰ ভোগ ঘৰ ইয়াতে দুৰ্গা পূজাত ভোগ দিয়ে এইটো ঘৰত আৰু এইটো হৈছে লেট্ৰিন বাথৰুম কৰা ৰুম সিফালে আছে এইটো পানী টেংকি বহাইছে আৰু এইফালে আছে আপোনাৰ চিনাৰী মই যে আহিছিলোঁ ৰাস্তাটো বাৰু তলত আছে দেখা নাপায় সেইখন হৈছে ব্ৰহ্মপুত্ৰ নদী আপোনালোকে পানী যে দেখা পাইছে ব্ৰহ্মপুত্ৰ নদী তাৰ ওচৰত আছে চাপৰি পানী উঠি গৈছিলে গোটেই সমান হৈ গৈছিল তথাপিও শুকাই গ'ল যিয়ে নহওক যি হৈছে ভালে হৈছে শুকাই গৈছে নহ'লে বহুত আমাৰ মাথাউৰি আছে মাথাউৰিটো ভঙাৰ চান্স থাকে তাতে এটা মাথাউৰি আছে চ' ঠিকে কৰে ভগৱানে ভালে কৰে এইটো হৈছে দীৰ্ঘেশ্বৰীৰ চবতকৈ ওপৰত ইয়াতে ভোগ দিয়ে এইটো নাইছিলে আগতে ঘৰ এইটো নতুনকৈ বনাইছে এইবাৰ দুৰ্গা পূজা হয় নে নহয় নাজানো যদি দুৰ্গা পূজা হয় দুৰ্গা পূজাত আপোনালোকক ব্লগ এটা দেখাবলৈ নিশ্চয় চেষ্টা কৰিম এইটোকো ৰিপেয়াৰিং কৰি আছে এইটো আগতে ৰিপেয়াৰিং কৰা নাছিল এইবাৰ ৰিপেয়াৰিং কৰিছে নতুনকৈ গ্ৰিল চিল লগাই দিছে কি বুঢ়া লগা হৈছে যাতে আৰু ডেভেলপ হওক সেয়ে কামনা কৰোঁ ঠিক আছে চাই থাকক
দেখাবলৈ মানে দৰ্শক ইমান নাই 2-4টা আহি আছে 2-4টা দৰ্শক আহি আছে তো বেছিকৈ হ'লে ধৰ অলপ নিজৰো ভয় লাগে ঠিক আছে চৰকাৰেতো মানা কৰিছে বেছিকৈ মানুহ হ'বৰ কাৰণে দম হ'বৰ কাৰণে তথাপিও আপুনি যদি এজন দুজন আহিব পাৰে ইয়াতে ভগৱানক দৰ্শন কৰি যাব পাৰে ঠিক আছে চাই থাকক আগলৈ So friend, এতিয়া নামি গৈ আছো ঘৰত যাওঁ আৰু ইয়াৰ তলত গৈ ভিডিঅ'টো ষ্টপ কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব গৈ আছো তলত নামি আছো এই গণেশ বাবা যাওঁ দেই বেয়া চেয়া নাপাবি আৰু অটো এটা 2 নম্বৰ চিৰি এইটো দেৰ্ঘেশ্বৰী মন্দিৰৰ 2 নম্বৰ চিৰি এইটোত সেইটো সাইডেটো ৰাস্তা আছে এইটো লেঙা যাব পাৰে আকৌ বাকাও যাব পাৰে এইটো সাইড ওলাব পাৰি সো মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু আগলৈ ভিডিঅ' চাই থাকিবলৈ নতুন ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব মোৰ চেনেলটোৰ নাম হৈছে ঋতুৰাজ আছামিজ ব্লগ এইখিনিতে মই সামৰণি মাৰিছোঁ ভাগৰ লাগিল সামৰণিটো ভালকৈ মাৰিব পৰা নাই ঠিক আছে এইখিনিতে মই সামৰণি মাৰিছোঁ ঋতুৰাজ আছামিজ ব্লগলৈ স্বাগতম থাকিল বুম